দুজন নলে গলে লগা বন্ধুৱে দৌৰি ঢাপলি পথাৰ এখনত খেলা-ধূলা কৰি আছিল। পথাৰখনৰ মাজতে এটা কুঁৱা আছিল, যিটো এই ল'ৰা দুজনে দেখা পোৱা নাছিল। আপোন পাহৰা হৈ তেনেকৈ খেলি থাকোঁতেই দুৰ্ভাগ্যবশতঃ ডাঙৰ ল'ৰাজন সেই কুঁৱাটোতেই গৈ সোমাল। আতংকিত হৈ আনজন ল'ৰাই তেতিয়া ইফালে-সিফালে চাবলৈ ধৰিলে। গাঁৱৰ কোনো মানুহ আশে-পাশে আছে নেকি? সিহঁতক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ কোনো ব্যক্তি ওচৰে-পাজৰে আছে নেকি? ল'ৰাজন নিৰাশ হ'ল। সেইখিনি সময়ত কোনো নৰ-মনিচ সেই ঠাইত নাছিল। কিংকৰ্তব্য বিমূঢ় হৈ ৰ'ল। ল'ৰাজনে ইফালে-সিফালে চাই থাকোঁতেই অলপ আঁতৰতে সি এডাল ৰছী দেখিলে। সি লৰি গৈ ৰছীডাল বুটলি আনিলে। ৰছীডালৰ এটা মূৰ নিজৰ হাতত ৰাখি আনটো মূৰ সি কুঁৱাৰ ভিতৰলৈ দলিয়াই দিলে। যিজন বন্ধুৱে কুঁৱাৰ ভিতৰত পৰি ককবকাই আছিল, তেওঁ ৰছীডালৰ সহায়ত ওপৰলৈ উঠি আহিবলৈ আপ্ৰাণ চেষ্টা কৰিলে। কুঁৱাৰ পাৰত থকা আনজন বন্ধুৱে দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি ৰছীডাল বাহিৰলৈ টানিবলৈ ধৰিলে। এইদৰে ভালেমান পৰ যুঁজ দি অৱশেষত ল'ৰাজনক কুঁৱাটোৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ সেই সৰু ল'ৰাজন সমৰ্থ হ'ল। কিন্তু যেতিয়াই ল'ৰা দুজনৰ এই খবৰটো গাঁৱৰ মানুহৰ কাণত পৰিল, তেতিয়া গাঁৱৰ মানুহবোৰে কথাটোৰ সত্যতা স্বীকাৰ কৰিবলৈ অমান্তি হ'ল। তেওঁলোকৰ মত, এই কম বয়সীয়া ল'ৰাটোৱে ইমান ডাঙৰ ল'ৰাটোক কেনেকৈ ৰছীৰে টানি আনিব পাৰে? ই অসম্ভৱ। সেই গাঁওখনতে এজন বৃদ্ধ আছিল। তেওঁ আছিল গাঁৱৰ আটাইতকৈ বয়সীয়াল ব্যক্তি। মানুহৰ মন আৰু জীৱনৰ অভিজ্ঞতা তথা বিচিত্ৰতাৰ সৈতে তেওঁ সম্পূৰ্ণ পৰিচিত আছিল। ল'ৰা দুজনৰ কথাটোত তেওঁ পিছে সম্পূৰ্ণ পতিয়ন গ'ল। গাঁৱৰ মানুহে আচৰিত হৈ প্ৰশ্ন কৰিলে, ই কেনেকৈ সম্ভৱ? এই পেণ্ডুকলা ল'ৰাটোৱে তাতকৈ 4 বছৰ ডাঙৰ হ'ল। ল'ৰাজনক কেনেকৈ উলিয়াব আনিলে? কিছুপৰ নীৰৱে থাকি বৃদ্ধজন মানুহবোৰলৈ চাই কেতিয়া ক'বলৈ ধৰিলে, 6 বছৰীয়া ল'ৰাজনে 10 বছৰীয়া ল'ৰাজনক কেনেকৈ কুঁৱাৰ পৰা উদ্ধাৰ কৰাত সমৰ্থ হ'ল, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল, কিয় এই ল'ৰাজনে তাতকৈ বয়সত ডাঙৰ ল'ৰাজনক উদ্ধাৰ কৰিলে? মানুহবোৰৰ আগ্ৰহ বাঢ়ি গ'ল। বৃদ্ধজনে কৈ গ'ল, কিয় জানানে? কাৰণ তেতিয়া সিহঁতৰ ওচৰত কোনো মানুহ নাছিল এইটো ক'বলৈ যে তুমি এই কামটো কৰিব নোৱাৰা, আনকি সেই ল'ৰাজন নিজেও নাছিল। ইউটিউবত উপলব্ধ সন্দীপ্ত মহেশ্বৰীৰ প্ৰেৰণাদায়ক কাহিনীৰ এইটো মূল ভাৱ। কাহিনীটো চাই থাকোঁতে মনলৈ অহা কথা দুটামান। সাধুটোৰ পৰা আমি কি শিকিলোঁ? এনেকুৱা এটা পৰ্যায়ত এই কথাখিনি নপৰিবও পাৰে। এজন মানুহে জীৱনত কেতিয়াবা এনে এক অনাকাংক্ষিত সংকটৰ মুখামুখি হয়, যি মুহূৰ্তত তেওঁক বিপদৰ পৰা উদ্ধাৰৰ হেতু কাষত কোনো মানুহ নাথাকে। তেতিয়াও তেওঁৰ মনত এই দুটা জীৱৰ উপস্থিতি থাকে, পাৰিম আৰু নোৱাৰিম। সেই মুহূৰ্তত সমূহ নেতিবাচক চিন্তা পৰিহাৰ কৰি কেৱল সেই বিপদটোৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু সঠিক সমাধানৰ সূত্ৰ এটা থিৰাং কৰাত আমি মনটোক এনেদৰে ব্যস্ত ৰাখিব লাগে যে কোনো অদৰকাৰী নেতিবাচক চিন্তা তাৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে। মানুহৰ মনটোৱেই হৈছে সকলো সমস্যা আৰু সমাধানৰ এক অপাৰ শক্তিশালী উৎস। মনৰ সেই অপাৰ শক্তি আহৰণ কৰিয়েই এই কম বয়সীয়া ল'ৰাজনে তেওঁৰ বন্ধু কুঁৱাৰ গৰ্ভৰ পৰা উলিয়াই আনিবলৈ সমৰ্থ হ'ল। এক ধৰণৰ মানুহে কয়, তুমি এই কামটো কৰিব নোৱাৰিবা। আনটো প্ৰকৃতিৰ মানুহে মন্তব্য দিয়ে, পাৰিবা। তুমি কামটো পাৰিবাই। পৰিমাণ যিমানেই বাঢ়ি যায়, সিমানেই আমাৰ আত্মবিশ্বাসো বাঢ়ি যায়। কামটোও সম্পূৰ্ণ হৈ উঠে, পাৰিবা। ৰ সংখ্যা যেতিয়া আহে, তেতিয়া মানুহজনৰ আত্মবিশ্বাসো হ্ৰাস পাবলৈ ধৰে, কামটোও আধৰুৱা হয়। হাজাৰ নেতিবাচক চিন্তা, কঠোৰ সমালোচনা আৰু অপ্ৰত্যাশিত ঘটনাৰ বাধা বিঘিনি হেলাৰঙে অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হোৱাটো হৈছে আটাইতকৈ কঠিন কাম। কামটো বৰ টান, সাফল্য অভিমুখী পথছোৱা দীঘলীয়া।
যিসকলে এই চোৱা পথ অতিক্ৰম কৰিছে সেইসকলে উপলব্ধি কৰিছে জীয়াই থকা প্ৰকৃত আনন্দ, জীৱনৰ প্ৰকৃত মহত্ব, জীৱন মানেনো কি। এওঁলোকে জীৱনটো উপভোগ কৰিছে, বাকীসকল কেৱল জীয়াই আছে। কাহিনীটোৰ পৰা আপুনি কি অনুভৱ কৰিব পাৰে কমেণ্টত জনাবচোন। আৰু যদি আপুনি কাহিনীটোৰ কথাখিনি শুনি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি শ্বেয়াৰৰ যোগ্য বুলি ভাবে তেন্তে শ্বেয়াৰ কৰি দিবচোন।